हेलो गाइस एंड वेलकम टू टेक इन चैनल। मैं आज आपनलोকৰ কাৰণে আৰু এটা নতুন ভিডিও লৈ আহিছোঁ। যে আমি সকলোৱে স্মাৰ্টফোন চলাও, সকলোৱে স্মাৰ্টফোন ব্যৱহাৰ কৰোঁ, কিন্তু আমি স্মাৰ্টফোন নোহোৱাকৈ এতিয়া চলিব নোৱাৰোঁ। স্মাৰ্টফোনত কোনো ধৰণৰ এপছ ডাউনলোড কৰোঁ বা বিভিন্ন ধৰণৰ কাম কৰোঁ এই স্মাৰ্টফোনেদি, কিন্তু সেই ক্ষেত্ৰত কেতিয়াবা ফোন হেং মাৰে, স্লো হয়, ফোন কাম নকৰে। এই সকলোবোৰ দেখা দিয়ে। যেনেকৈ মানুহৰ অতিমাত্ৰা জ্বৰ হ'লে বা মানুহৰ মূৰত তামাম টেনশ্যন থাকিলে কোনো কাম নিদিয়ে, মূৰত কোনো কাম নিদিয়ে। গতিকে তেনে অৱস্থাত মানুহৰ মূৰটোত অতিমাত্ৰা প্ৰেছাৰ পৰে। সেই প্ৰেছাৰৰ ক্ষেত্ৰত এনেকুৱা পৰিস্থিতি হয়। তেনেকৈ মোবাইলৰ ক্ষেত্ৰতো যদি বিভিন্ন ধৰণৰ কাৰ্য কৰা হয়, মোবাইলটো সঠিক ৰূপে চলোৱা নহয়, তেন্তে মোবাইলৰ প্ৰচেছৰৰ ওপৰত তামাম প্ৰেছাৰ পৰে, যাৰ কাৰণে মোবাইলটো হেং মাৰে, শ্ল' হৈ যায়। গতিকে কেনেকৈ এই হেংটো নোহোৱা কৰিব পাৰি বা কেনেকৈ হেং নহ'ব, কি কাম কৰিলে হেংটো নহয়, শ্ল' নহয়, এই সকলোবোৰ কথা এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনত প্ৰেছ কৰি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ অতি সৰ্বপ্ৰথমে আপুনি চাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি যাব লাগিব, প্ৰথম ট্ৰিক্সটো হৈছে যে আপুনি যেনেকৈ কোনো ধৰণৰ এপছ এটা ডাউনলোড কৰিছে, সেইটো আপোনাৰ কোনো ধৰণৰ কাম নহয়। গতিকে এইটো বলক, এইটো মই ডিলিট কৰি দিছোঁ, ইয়াৰ পৰা ডিলিট কৰি দিছোঁ। আপুনি ভাবি আছে যে এইটো সম্পূৰ্ণৰূপে মোবাইলৰ পৰা ডিলিট হৈ গৈছে, কিন্তু এইটো কেতিয়াও নহয়, চিৰতৰে কেতিয়াও বিদায় নলয়। আপুনি ইয়াৰ পৰা ডিলিট কৰিছে ঠিকেই, কিন্তু সেই মোবাইলৰ যিটো প্ৰচেছৰ আছে তাৰ ওপৰত বহুত প্ৰেছাৰ পৰিছে, কিয়নো এইটো সম্পূৰ্ণৰূপে ডিলিট হোৱা নাই। এইটো এটা কাম কৰিব লাগিব, সেইটো হৈছে আপুনি প্ৰথমে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰ যোৱাৰ লগে লগে ইয়াতে ওপৰত লিখা আছে 3 ডট, ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ এটা পেজ অ'পেন হৈ যাব। তাৰপিছত 3 ডট এটা অপশ্যন আছে, তাতে ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ এটা পেজ অ'পেন হৈ যাব। তাৰপিছত ইয়াত লিখা আছে মাই এপছ এণ্ড গেমছ, এইটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে লিখা আছে আপডেটছ ইনষ্টলড লাইব্ৰেৰী, আপুনি লাইব্ৰেৰীত ক্লিক কৰি দিব লাগিব। লাইব্ৰেৰীত অহাৰ লগে লগে আপুনি মোবাইল কিনাৰ পৰা এতিয়ালৈকে যিমানবোৰ এপছ ডাউনলোড কৰিছে বা সেইবোৰ আনইনষ্টল কৰিছে, এই সকলোবোৰ ইয়াতে জমা হৈ আছে। গতিকে ইয়াৰ পৰা যেতিয়ালৈকে আপুনি সম্পূৰ্ণ এপছবোৰ ডিলিট কৰি নিদিব, তেতিয়ালৈকে মোবাইলটো বিভিন্ন ধৰণৰ অসুবিধা হৈয়ে থাকিব। তাৰমানে মোবাইলৰ প্ৰচেছৰৰ ওপৰত তামাম প্ৰেছাৰ পৰিব, সেইকাৰণে মোবাইল শ্ল' মাৰিব, হেং মাৰিব, এইবোৰ কাৰ্য চলি থাকিব। গতিকে আপুনি গোটেইকেইটা ইয়াতে ইনষ্টল কৰি দিব লাগিব। ইয়াতে লিখা আছে ক্ৰছ চিন দিয়া আছে তলৰ একেবাৰে শেষৰ ফালে ক্ৰছ চিন, এইটো ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ পৰা যিবিলাক এপছ বন্ধ হৈ যাব, তেতিয়াহে আপোনাৰ মোবাইলটো অলপ সঠিক ৰূপত থাকিব, আমাৰ মোবাইলটো শ্ল' হোৱা বন্ধ হ'ব। তো এইটো হ'ল প্ৰথম ট্ৰিক্স। তাৰপিছত আপুনি যাব লাগিব 2 নম্বৰ ট্ৰিক্সত হ'ল যে আপুনি ছেটিংছত যাব লাগিব। ছেটিংছত যোৱাৰ লগে লগে তলত আহিব লাগিব, অহাৰ লগে লগে এটা আছে এপছ আছে, এটা অপশ্যন আছে, তাতে যাব এপ মেনেজমেণ্ট, এইটোত ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰি কিনে আপুনি এনেধৰণৰ এটা পেজ অ'পেন হৈ যাব। ইয়াতে মই এপ লকটো সকলো সময়তে ব্যৱহাৰ কৰোঁ। ইয়াতে আপুনি ফ'ৰ্চ ষ্টপ আনইনষ্টল এই দুটা অপশ্যন আছে, ইয়াৰ পৰা আপুনি যিকোনো এটা পাৰ্মিশ্যন দিব লাগিব, এপ পাৰ্মিশ্যন দিয়াৰ লগে লগে ইয়াতে আছে কেমেৰাটো দৰকাৰ নাই। গতিকে যিহেতু এইটোত কেমেৰাৰ কোনো দৰকাৰ নাই, গতিকে এইটো অফ কৰি দিলোঁ। ষ্ট'ৰেজৰ দৰকাৰ আছে, গতিকে এইটো অন কৰি ৰাখি দিলোঁ। এইটো দৰকাৰ আছে, গতিকে যিটো অদৰকাৰী বস্তু সেইটো কেতিয়াও আপুনি এনাবল কৰিব নালাগে। এইটো হ'ল 2 নম্বৰ ট্ৰিক্স গ'ল। এতিয়া আকৌ 3 নম্বৰ ট্ৰিক্সত যাওঁ। আকৌ যাব লাগিব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত যোৱাৰ লগে লগে আপুনি সেই 3টা ডটত ক্লিক কৰিব লাগিব। তাৰপিছত মাই এপছ এণ্ড গেমছ তাতে ক্লিক কৰি দিব লাগিব। এতিয়া আপডেটছ লিখা আহিছে। আপোনাৰ মোবাইলত সৰ্বপ্ৰথম কথাটো হৈছে যিবিলাক আপডেট আহিছে প্ৰয়োজনীয় ইম্পৰ্টেঞ্চ, আপুনি যদি মোবাইল চলাই থাকে, দৈনন্দিন মোবাইল চলায়, যিবোৰ এপছ ব্যৱহাৰ কৰে, সেইবিলাকৰ নতুন নতুন ফিচাৰ্ছ থকাৰ কাৰণে আপডেট আহি থাকে। গতিকে তেনেকুৱা ক্ষেত্ৰত আপুনি এটা এটাকৈ আপডেট দি ল'ব, কাৰণ আপডেট নিদিলে সেই এপছবিলাকে কাম নকৰে। মে ফাংচন ৱাজ নট ৱৰ্ক, তো আপুনি ইয়াৰ পৰা এটা এটাকৈ আপডেট দি লৈ ল'ব লাগিব।
আপডেট দিয়াৰ পিছতহে এই মোবাইলবোৰ সম্পূৰ্ণৰূপে সঠিক ৰূপে চলিব। গতিকে এনেধৰণৰ নিউজ আৰু গতিকে মই আপোনালোকক দি থাকিম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব।